কওকচোন দাদা কেনেকৈ কি হ'ল? আজি 2:20 বজাত মই ঘৰতে আছিলোঁ। মোৰ নিজৰ নাতি, ল'ৰা নাতি আৰু এটা সৰু ল'ৰাৰ লগত নদীৰ পাৰত খেলি আছে। খেলি থাকোঁতে পটককৈ পানীত পৰি গ'ল। পৰি যোৱাৰ লগে লগে সেই চিঞৰ বাখৰ কৰোঁতে আমাৰ গোটাই গাঁৱৰ মানুহ যেতিয়া ওলাই গৈছোঁ যায়, পিছত 10 মিনিটতে ব্যৱধান হৈ গ'ল। বহুত মানুহ পানীত নামি বিচাৰোঁতে পিছত পানীৰ তলত লাগি আছে। মই উঠাইছোঁ পানীৰ তলৰ পৰা, হাবি নাপায়। কিহত পঢ়ি আছিলে? 2য় শ্ৰেণী পঢ়ি আছে।